ইমান দেৰি কৰিছে, দেৰিও হৈছে, সময়ো হৈছে, একদম মাথা চাথা বেয়া হয় দেই। দাদা আপোনাক ক'ৰবাত দেখা লাগিছে, আপুনি মাকুমৰ হয় নেকি বাৰু? মোৰ ঘৰ তিনিচুকীয়া মাকুম বাৰেকুৰি দীঘলাকুৰ গাঁৱত। আপুনি পাঞ্জাৱী নেকি বাৰু? মোৰ মৰাণ ল'ৰা হয়। আপোনাক ক'ৰবাত দেখা লাগিছে, মাকুমতে দেখিছে নেকি বাৰু? দেখিব পাৰে, আজিকালি ছ'চিয়েল মিডিয়া যুগ, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, ইউটিউব চবতে দেখিব পাৰে, সেইবিলাকতে ওলাই থাকোঁ। দাদা আপুনি পাঞ্জাৱী মানুহ নেকি বাৰু? মই পঞ্জাৱী নহয়, মই মৰাণ ল'ৰা হয়। ইমান দেৰি কৰিছে, ঠেত চলা। দাদা আপুনি মাকুমৰ হয় নেকি বাৰু? মোৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুম বাৰেকুৰি দীঘলাকুৰ গাঁৱত। দাদা আপুনি পাঞ্জাৱী মানুহ নেকি বাৰু? না আপুনি যে অথনি বা একেটা কথাতে লাগি আছে, মই মৰাণ ল'ৰা বুলি ক'লোঁ, হ'ল তাতে কি হ'ল? মোৰ মা পঞ্জাৱী, মোৰ দেউতা পঞ্জাৱী, মই যিজনী ছোৱালী লাগিছোঁ সেইজনী পাঞ্জাৱী, মোৰ শুদ্ধ পুৰুষ পাঞ্জাৱী, তাতে আপোনাৰ কি হ'ল কওক? আপুনি একেটা কথাতে লাগি আছে। আপোনাৰ পঞ্জাৱীৰ নিচিনা দেখা নাই মানে। আপোনাৰ পঞ্জাৱীৰ নিচিনা দেখা নাই মানে। ৰাম, কি মানুহ লগ পাওঁ নহয়। অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম। হলো অসমীয়া আমি চাও জয় আই অসম।